আজি বিশেষ যেহেতু অহাকালি যি বিধানসভাৰ বাজেট অধিৱেশন আপোনালোক সকলোৱে অৱগত, সকলোৱে গম পাইছে যে বাজেট অধিৱেশন এইটো পঞ্চদশ বাজেট অধিৱেশন আহিব। সেইকাৰণে অসমৰ যি মূল সমস্যা, এই সমস্যাৰ ওপৰত আমি সকলো MLA, আমি সকলো মন্ত্ৰী, সকলো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এই আশা কৰিম যে আমাৰ সমস্যাবোৰ সমাধান হ'ব লাগে আৰু সেই বাজেটৰ ধাৰাই যাতে আমি আমাৰ সমস্যাবোৰ সমাধান কৰিব পাৰি। সেইকাৰণে লকডাউনৰ সময়ত বহু ক্ষতিৰ সন্মুখীন হৈছে যি দুৰ্বল শ্ৰেণীৰ মানুহ, এই দুৰ্বল শ্ৰেণীৰ মানুহক যাতে সকাহ দিব পৰা যায় এই বাজেটত এইখিনি তথ্য উল্লেখ কৰিব। আৰু মই আশা কৰিম লকডাউনৰ যি ক্ষতিপূৰণ যিসমূহ সকলো ক্ষেত্ৰতেই আমি ক্ষতিৰ সন্মুখীন হৈছোঁ। আমি আমাৰ অৰ্থনৈতিকৰ অৱস্থাৰ ফালে চালে আমি খুবেই দুৰ্বল হৈছোঁ, আমাৰ শৈক্ষিক ফালে আমি বহুত দুৰ্বল হৈ গৈছোঁ, আমি পিছ পৰি গৈছোঁ। কিন্তু মই ক'ব খুজিম অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰীক, অসমৰ যি মন্ত্ৰী বিষয়ববীয়াসকল আছে যে আপোনালোকে আমাৰ যি ছাত্ৰসকলৰ সমস্যা, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা, অৰ্থনৈতিক সমস্যা, আমাৰ যি গৰীব দুখীয়া শ্ৰেণীৰ যি সমস্যা, নদী বান্ধৰ যি সমস্যা, বানপানীৰ যি সমস্যা, লকডাউন, তাৰপিছত ক'ভিডে যেনেকুৱা আমাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে, এই সকলো ক্ষেত্ৰ সকলো দিশ সামৰি যাতে অসমৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত এটা ভাল বাজেট আমি চাব পাৰোঁ, আমি আশা কৰিলোঁ, আমি কামনা কৰিলোঁ যাতে এই বাজেটখনে সকলো অসমৰ 3.5 কোটি মানুহৰ যাতে সন্তুষ্টজনক বাজেট হয়। আৰু এই বাজেটত সকলো ৰাজনৈতিক দলৰ যিসকল বিধায়ক আছে তেখেতসকলক সমানভাৱে সমান চকুৰে যাতে তেখেতসকলৰ যি কুৱেশ্যন, যি প্ৰশ্ন বিধানসভাত উত্থাপন কৰে, সেই প্ৰশ্নৰ যাতে আমাৰ যাতে এটা সমাধান সূত্ৰ বাহিৰ হয়। এই 12 তাৰিখত এই বাজেট অধিৱেশন 12 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এই অধিৱেশনত আমি অসমৰ ৰাইজে বহু আগ্ৰহেৰে এই বাজেটখন চাই আছোঁ, বহুত উৎসুকতাৰে বহুত এটা আশা লৈ আমি এই বাজেটখন চাম যাতে অসমৰ যি নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলৰ কাৰণে 1 লাখ চাকৰিৰ কথা কৈছে, যাতে সমূহ টেট যিকেইজন টেট প্ৰাৰ্থী আছে অসমৰ, সেই সকলো টেট প্ৰাৰ্থীসকলক যাতে ইয়াতে অন্তৰ্ভুক্ত কৰি যাতে তেখেতসকলক দুবেলা দুমুঠি খোৱাৰ কাৰণে এই বাজেটৰ যি বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত যাতে আমি এটা আশাৰ ৰেঙনি পাওঁ, তাৰে কামনা কৰিলোঁ।